গাইজ পুনৰবাৰ আকৌ আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' এটা লৈ আছোঁ। তো ভিডিঅ'টো কেনেকৈ হৈছে মই ভালকৈ ক'ব নোৱাৰিম, কিন্তু মানে অলপ কৈ চাইছোঁ আৰু তো অলপ কিছুমান অলপ কৈছোঁ আৰু ভিডিঅ'টো চাব আৰু তো লাইক কৰিব ভাল পালে আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি দিব। ছাবস্ক্ৰাইব কৰিব দেই আৰু কাষতে থকা বেল আইকনো দবাব হা। অ বাপুকণ ক'ত আছ? আহচোন, কালি কি কৈছিলা অ বাপুকণ কচোন, এই কালি কোনজনী ছোৱালীৰ কথা কৈছিলা কিবা কাম আহিছো, কিবা কাম আছে? কথাটো কি আছিলে কওকচোন, আহিছো মই এতিয়া। বাপুকণ আহিলা? কালি কোনজনী বগী ছোৱালীজনীৰ কথা কৈছিলা মই বুজিব পৰা নাছিলোঁ নহয়। পিছে তোমাৰ এইজনী নহয় নেকি? কথা কয় মোৰ কিবা লাজে নাপায়নে আৰু তোৰ অকণো লাজ নাই না এই ছোৱালীজনীৰ কথা ক'বলৈ? আৰু তোৰনো বয়স কিমান হৈছে? তোৰ এতিয়া 10 বছৰমান হৈছে চাগে আৰু ক্লাছ 10 পাইছেহে। এইটো তুমি বহুত ভুল কাম কৰিলা দেই। চি মই তোৰ পৰা এইটো কথা আশা কৰা নাছিলোঁ দেই। চি দেউতা, আপুনি কালে চি নহয় যেতিয়া অকলে বজাৰত গছৰ তলত খাব এটা কথা মনত ৰাখিব দেউতা, মই সেই বগীজনীক নাপাওঁ নহয়। দেউতা আপুনি যিজনী বগী ছোৱালীজনীৰ কথা কৈছে সেইটো ছোৱালী নহয়, এই সন্ধিয়া হ'লে যে মুখত যে এইটো দেউতা। চি বাপুকণ তই এইবোৰ কৰিব নাপায় দেই। মই এইটো শুনিবলৈ যাই আছোনে আৰু মই যামগৈ আৰু দেই। মই চিগাৰেট নাখাওঁ আকৌ ৰাতি হ'লে বোলে দপ জ্বলাই কুকুৰৰ পোৱালি আৰাম যা দে। কি হ'ব বাৰু, ল'ৰাটো কিনি নিদিলোঁ নহ'ব এফালে চুইচাইড কৰাৰ কথা কৈছে, সেইফালে আকৌ জলকীয়া গছডালত হ'ব যি হ'লে হ'ব আৰু কিনি দিম আৰু। হ'ব মই কিনি দিম, কিন্তু এটা কথা জানি ল'বি। হ'ব মই কিনি দিম, কিন্তু এটা কথা জানি ল'বি। ডাঙৰ মানুহ হ'ব পৰা নাই দেই। মানুহে কৈছে হেনো চিগাৰেট খাই যেতিয়ালৈকে চিগাৰেটৰ ধোঁৱাই মানুহৰ দেহত বা মানুহৰ এই পাকস্থলী বা কি বুলি কৈছে হৃদয়ত নোমায় তেতিয়ালৈকে হেনো মানুহটো হেনো কাম কৰিবলৈ মন নাথাকে, হেনো পঢ়াত মন নিদিয়ে, হেনো কামত অৱহেলা। আৰু কিছুমানে কৈছে কিবা হেনো এই ডপাতৰ বোলে কিবা তম্বাকু নামৰ কি ভাইৰাছে হেনো মানুহৰ হেনো কেঞ্চাৰ বেমাৰ সৃষ্টি কৰিছে বুলি। এইটো তহঁতে পঢ়ি পাব লাগিছিলে, এইটো তহঁতে মোক ক'ব লাগিছিল, কিন্তু এতিয়া মই ক'ব লাগিছে। দেউতা মোক কেলা কৰি মই চব পাহৰি গ'লো দেউতা, মোক মাফ কৰি দিব দেউতা, মোক মাফ কৰি লাগিব। আমি চিগাৰেট নপাজাতীয় মই নাখাওঁ, এলকহলিক চব হেৰি দিম দেউতা, মোক মাফ কৰি দিব। তেন্তে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু